নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম পাহি ব্লগ ইউটিউব চেনেলত। আজিৰ ভিডিঅ'টো একেবাৰে মিছ নকৰিব, কাৰণ আজিৰ ভিডিঅ'টো একেবাৰে বিশেষ। কাৰণ আজিৰ ভিডিঅ'টোত আমি দেখাম যে মই য'ত বহি আছোঁ এইখানে আমাৰ পাছে দোকানখন, আৰু হাই গুৰিতে এখন চেলুনো আছে। চেলুনৰ বিষয়ে ক'ম। চেলুনখন মই খুলিছোঁ, মানে মই নিজে একেবাৰে বহুত কষ্টত খুলিছোঁ। আপোনালোকক মানে সহায় লাগে অলপমান, মই ভিডিঅ'টো বনাই আছোঁ। এই ভিডিঅ'টো হ'ল মানে কি, আমাৰ যিটো চেনেল আছিল পাহি ব্লগ, যিটো চেনেল আছিল সেই চেনেলটো মানে কি অলপ ডাউন হৈছে, আৰু আমি ৰিএপ্লাই কৰিব লাগে। ৰিএপ্লাইৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আহক আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'টো মানে কেনেহেন হ'ল, এই যিটো ছাগল আছে আমাৰ এইখন দোকানখন, এইখন যিখন দোকান, এইখনত দুটা ছাগল আছে। ছাগলৰে বহি আছে বঢ়িয়াকৈ, ময়ো তাৰে লগত বহি দিছোঁ। আৰু এই ভিডিঅ'টোত মানে কি ৰুকাম বঢ়িয়াকৈ দোকানখনৰ বিষয়ে ক'ম। অলপ চাই থাকক ভিডিঅ'টো কেনে লাগে, মানে কমেণ্টত জনাবা কেনে লাগে ভিডিঅ'টো। যিখিনি দোকান আছে এই দোকানখনত চবখিনি বস্তু হয়, ফটোষ্টেটৰ পৰা আদি কৰি ফটোষ্টেট, ফটো ধোৱা, চব মানে অনলাইন চনলাইন বিভিন্ন ধৰণৰ বস্তু হয়। আৰু এই দোকানখন যিখন আছে পানীটো ভিডিঅ'টো বনাই আছোঁ, পানীত এই পানী আহি আছে, বৰষুণ আহি আছে, আমি ৰুব পৰা নাই এই পানীত মানে। আৰু যিখন মই বনাই আছোঁ আমাৰ এইখন হ'ল চেলুনখন। এই চেলুনখনৰ বিষয়ে কৈ আছোঁ। এইখন হ'ল চেলুনখন, মোৰ চেলুনখন। চেলুনৰ ভিতৰত আহি পালোঁ, তো এটা কাষ্টমাৰ বহি আছে। ইতিমধ্যে কাষ্টমাৰটো বহি আছে। কাষ্টমাৰটো আমি ভিডিঅ' সেই নদুখান দেখি পুৰা লাজ পাই গ'ল, সি মোবাইলত চাই আছে। তেতিয়া দুখালোঁ অলপমান, মনে সি দুখ মানে মনে দুখালোঁ অলপ। এটা আন্ধাৰ মই পোহৰত যাওঁ অলপমান। তো এই পানীত জিকি ভিডিঅ'টো বনাই আছোঁ, আপোনাৰ লগত মানে বহুত কষ্টত বনাই আছোঁ। তো ভিডিঅ'টো চাব নকৰা কেনে লাগিব কচোন কওক। আৰু আমাৰ চেনেলটো অলপ মানে ৰিমনিটাইজ কৰিব লাগে। সেই চেনেলটো যিহেতু মানে কি হেৰি হৈছে, কপিৰাইট হৈছিল ভিডিঅ'টো, যিটো ভিডিঅ'ত আমাৰ ৱাটচ টাইম কমপ্লিট হৈছিল, সেই চেনেলটোত মানে কি কপিৰাইট হৈছিল। আৰু সেই ভিডিঅ'টো কপিৰাইট হৈছিল, কপিৰাইট যেন আহিল, সেই ভিডিঅ'টো ডিলিট দিব লগা হ'ল। যেন ভিডিঅ'টো ডিলিট দিলোঁ, তিথান মানে কি ভিডিঅ'টো যেন ডিলিট দিয়াৰ পাছত যি ৱাটচ টাইম আছিল সেই ৱাটচ টাইমখিনি নোহোৱা হৈ গ'ল, একদম 0 হৈ গ'ল। সেই ৱাটচ টাইমখিনি নতুনকৈ আৰু আৰম্ভ কৰিবৰ কাৰণে মানে ভিডিঅ' দিব লাগে, লং ভিডিঅ' দিবৰ কাৰণে। যিটো আমাৰ পাহি ব্লগ চেনেল আছিল, আমাৰ দাদা ইউজ কৰিছিল, সেই দাদাই দোকানখন খোলাৰ কাৰণে আজি ভিডিঅ'টো মানে কি সি দিব পৰা নাই। আৰু আমাৰ পাহি আছে বহুত সৰু, এতিয়া 3 বছৰ, তাইতো ভিডিঅ'টো বনাব নোৱাৰে, তাই ব্লগ ভিডিঅ' ক'ব নোৱাৰে। সেইকাৰণে মানে কি লং ভিডিঅ' দিয়া হোৱা নাই বহুদিন হ'ল। তো আজি মানে কি মই নতুনকৈ এটা ভিডিঅ' বনাই মানে কি আপলোড কৰিম তাতে, সেইবাবে মই ভিডিঅ'টো বনাই আছোঁ আজি। মানে কি কপিৰাইট এনেহেন চিষ্টেমত আহিলা, মানে কি বহুত কষ্টত 1600 ছাবস্ক্ৰাইবাৰ গেইন কৰিলোঁ। তো যেন কৰাৰ পাছত আজি চেনেলটো মনিটাইজ কৰিব পৰা নাই। মনিটাইজ কৰিছিলোঁ কৰতে মানে কি ৰিএপ্লাই আৰু আহিল, মানে ৰিজেক্ট মাৰি দিল। ৰিজেক্ট মাৰাৰ কাৰণে আজি মানে কি ৰিএপ্লাই কৰিব লগা হ'ল। ৰিএপ্লাইত মানে বহুত কষ্ট হৈ আছে, বাৰে মানে ৰিএপ্লাই দুবাৰমান কৰিছিলোঁ। তো ৰিএপ্লাই আহে। ৰিএপ্লাই অহাৰ কাৰণে মানে কি আজি ভিডিঅ'টো দিব পৰা নাই। এবাৰ মনো ডাউন হৈ গ'ল। সি মানে কি ইউটিউব বাদেই দিল একেবাৰে, দাদাই আমাৰ ইউটিউব বাদ দিল। তো সেই ভিডিঅ'টো মানে কি মই আৰু ইউটিউব নতুনকৈ মানে কি চলাৰ কাৰণে এইবাৰ দোকানৰ ভিতৰে আহি গ'ল। মানে কি তাত সেই যে বাহিৰত পানী পৰি আছে, তো অলপ দোকানৰ ভিতৰত আহিলোঁ। দোকানৰ ভিতৰত অহাৰ কাৰণে অলপমান আন্ধাৰ হ'ব পাৰে, তো তেওঁ লাইট টেনশ্যন নাই, লাইটৰ পোহৰ আছে। তো মানে কি ইউটিউব চেনেলটো আৰু মানে কি ৰিএপ্লাই কৰিবৰ কাৰণে ৱাটচ টাইমটো কমপ্লিট কৰিব লাগে। তো সেইবাবে মই এই ভিডিঅ'টো বনালোঁ, যাতে হেল্প কৰে সকলোৱে। আৰু ধন্যবাদ। নেক্সট ভিডিঅ'ৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু কমেণ্ট জনাব কেনেহেন মানে কি ভিডিঅ'টো কেনেহেন লাগিল। তো ধন্যবাদ গাইজ।